নমস্কাৰ, আজি ইংৰাজী 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখ বৃহস্পতিবাৰ। আজিৰ এই দিনটোতে 1942 চনত ভয়েচ অৱ আমেৰিকাৰ ৰেডিঅ' দূৰদৰ্শন আৰম্ভ হৈছিলে। 1977 চনৰ আজিৰ এই 1 ফেব্ৰুৱাৰীৰ দিনটোতে ৰাষ্ট্ৰীয় ৰেল সংগ্ৰহালয় দিল্লীত স্থাপন হৈছিলে। 1930 চনৰ আজিৰ এই 1 ফেব্ৰুৱাৰীৰ দিনটোতে দ্য টাইমছ কাকতত ক্ৰছৱাৰ্ড পাজেল প্ৰকাশ পাইছিলে। 1884 চনৰ আজিৰ এই 1 ফেব্ৰুৱাৰীৰ দিনটোতে ডাক বীমা যোজনা আৰম্ভ হৈছিলে। খুবেই ইম্পৰ্টেণ্ট কথা হয় এইটো যে 1884 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখে কি হৈছিলে, ডাক বীমা যোজনা আৰম্ভ হৈছিলে। 1942 চনৰ আজিৰ এই 1 ফেব্ৰুৱাৰীৰ দিনটোতে সাহিত্যিক বসন্ত কুমাৰ ভট্টাচাৰ্যৰ জন্ম হৈছিলে। 1969 চনৰ আজিৰ এই 1 ফেব্ৰুৱাৰীৰ দিনটোতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্ম